আমি কাৰ্বি আংলং ডিমা হাছাও আৰু বোধহয় BTC এৰিয়া BTR এৰিয়াত থকা বড়োসকলো আনন্দ পাইছে ভাল পাইছে ভাল পোৱা কাৰণটো হৈছে আমাৰ অখিল গগৈ MLA ডাঙৰীয়া এখেত আমাৰ MLA ইয়াত নহয় কিন্তু অসমৰ MLA বুলি ক'লে অসম গোটেইখিনিটো তেওঁ কথা ক'বলৈ অথৰিটি আছে আৰু এখেতে আজি আমাৰ কাৰণে আমাৰ ভালৰ কাৰণে 6 শিডিউল শক্তিশালী কৰিবলৈ আৰু অটোনমাস ষ্টেট আমাক দিব লাগে বুলি কোৱা কাৰণে আমি এখেতক বহুত ধন্যবাদ দিছোঁ আৰু এখেতে সঁচা ঠিক কথা কৈছে যে 6 শিডিউলটো এটা মিনি কনষ্টিটিউশ্যন এইটো ৰিজাৰ্ভেশ্যন ল নহয় যেনেকৈ ভাৰতৰ সংবিধানটো ভাৰতীয়ৰ কাৰণে ৰিজাৰ্ভেশ্যন ল বুলি নহয় সেইটো সংবিধান বুলি ক'লে কনষ্টিটিউশ্যন বুলি ক'লে এটা দেশ বনোৱা দেশ সজাবলৈ বা বনাবলৈ এটা আইন এটা লিগেল ফ্ৰেমৱৰ্ক ফৰ কনষ্ট্ৰাক্টিং এ কাণ্ট্ৰি সেইকাৰণে 6 শিডিউলটো এটা মিনি কনষ্টিটিউশ্যন যেতিয়া আমাৰ কাৰ্বি আংলং BTR এৰিয়া ডিমা হাছাও এই গোটেইখিনি আৰু বাকীখিনি 7টামান আৰু আছে এই 6 শিডিউল এৰিয়া এই গোটেইখিনিটো মিনি কাণ্ট্ৰি বুলি আগৰ পৰা ধৰা হৈছে লোৱা হৈছে আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া এইটো কৰা হৈছে সেইকাৰণে এইটো সন্মান মানিব লাগে আৰু এই কথাটো আমি সকলোৱে গুৰুত্ব দিব লাগে আৰু মানিব লাগে আৰু আজি মাত্ৰ আমি ধন্যবাদ অশেষ ধন্যবাদ দিছোঁ আমাৰ অখিল গগৈ ডাঙৰীয়া এখেতে আমাৰ কাৰণে যিটো ক'ব লাগে আমাৰ হিল ট্ৰাইবছ কাৰ্বি আংলঙৰ পৰা ডিমা হাছাওৰ পৰা BTCৰ পৰা হিল ট্ৰাইবছসকলে ক'ব নোৱাৰা কথাবিলাক এখেতে ক'লে সেইকাৰণে এখেতক আমি বহুত ধন্যবাদ দিছোঁ ধন্যবাদ